फरायसालिनि सानजौफुनि जाग्रा आदारखौ लानानै अजद थिखांदों। सा 50 फरायसाफोरनो नांगौ बायदि मोजां थोजासे जाग्रा आदार होयैनि अजद। चिरां जिल्लानि बिजनीनि बर' बाजार सोलोंथाइ ब्लकनि 1 नं सिलिखागुरि गुदि फरायसालियाव सानजौफुनि जाग्रा दसटा डिमा और 1 केजी आलू আজি 50 জন হব যত দি বনাই আছে 1 কেজি আলুর লগত 10টা ডিমা ভাজি করে দিছো এটা করে দিব লাগিছিল শিক্ষক নি দিয়ে নাকি হেড টিচার তো নাই চাও নি দিয়ে এর নামটো কি আছিল ম্যাডাম থাকিলেও নি দিয়ে হেড টিচার নামটো নি ছাড়িবা থাকে থাকিলেও নি দিয়ে আধা আধা করে দিবা দেই আর কোয়াসিটি নি কিনা বলে না হে নেকে কয় আর আমার বাজার পাতি ঠিক মতো না হে মানে ঘৰৰ পৰা অলপ কাঁচা ঝালা দিব আর 2টামান পিয়াজ দিব আর অলপ কিবা কিবি দিব আর হে আধা কেজি ডালি মাত্র কিনে আনি দিব আর 1 কেজি আলু কিনে দিব আর কলে মানে এবার আমি কলে আমি বলে বয়া রান্ধনীকে বদলাবো মানে 55 জন আমার মোট স্টুডেন্ট 55 জন 10টা ডিমা দিয়ে 10টা ডিমা দিয়ে আমার বাইদরে লড়া ফেটিসারে লড়া ঘরতে এটা আপনারা দিওলি তো সমস্যা পড়ি যায় এসেনসিয়াল করি আছে ঘররে মানে একে ঘররে আমার ইহান 1 নং শিলিখাগুৰি এলপি স্কুল হয়। এই এলপি স্কুলত যেটো মিড ডে মিলৰ ব্যৱস্থা আছে আজিৰ দিনত হয়তো এটা ডিমা দিব লাগে হয়তো ডালি ভাত অলপ ভাল পৰিৱেশত দিব লাগে যেটো পৰিৱেশত দিছে আপোনালোকে চাব পাৰে এইটো পৰিৱেশত কোনো খাদ্য নহয় তো এই পৰিৱেশত যেটো খাদ্য দিছে তো এইটো কি হিচাপত দিছে আপোনালোকে ৰান্ধনীৰ পৰাও সুধি ল'ব পাৰে ৰান্ধনী আমাক কমপ্লেইন কৰিছে যে ইখিনি কৰি ডালি দিয়ে 1 পোৱা ডালি দিয়ে অলপমান নিমখ দিয়ে অলপ হালদি দিয়ে এইসবলে কমপ্লেইন কৰাৰ কাৰণে আমি অলপ চাবলৈ আহিছিলোঁ আহি কিনে এইটো দেখা পালোঁ আপোনালোক অলপ চাই লওক ইয়াত বুলি আমি গম পাইছোঁ 52 কেটা দিব ডিমা কেটা ডিমা 10টা ডিমা দিছে 52 মাজত 10 হয় আৰু ডালি কিমান আনিছে ডালি আধা কেজি আনিছিল বুলি শুনা পাইছোঁ হয় কি ক'ব এই ক্ষেত্ৰত আমি এজন গাঁৱৰ সচেতন মানুহ হিচাপে ক'ব বিচাৰোঁ যে এইটো এটা কেনেকৈ যে কি চলাই আছে আমাক এতিয়ালৈকে মাতা নাই স্কুলটোৰ বিষয়ে স্কুলটো কেনেকৈ চলাই আছে আমি গম নাপাওঁ এচিষ্টেণ্ট প্ৰেচিডেণ্ট এই স্কুলৰ যিজন হেড বাইদেউ আছে হেড বাইদেউৰ ঘৰৰ মানুহেই আছে এইটো প্ৰেচিডেণ্টটো তেখেতৰ ল'ৰাই হ'ব পাৰে বা হাজবেণ্ড হ'ব পাৰে কিন্তু আমি সঠিক নাজানো কিন্তু ঘৰৰ পৰিয়ালৰ হয় আৰু এই ক্ষেত্ৰত চৰকাৰৰ এইটোৱে জনাওঁ যে আমি যে এই জায়গাখিনিৰ অলপ আমাৰ দুখীয়া অঞ্চলৰ ল'ৰা ছোৱালীবিলাকে স্কুলত শিক্ষাদান কৰি আছে পাঠদান যি হিচাপে দি আছে তো যে খাৱাটো অলপ ভালকৈ কৰিব লাগে যাতে অচিৰাই এইটোৰ বিষয়ে অলপ তদন্ত কৰি যাতে আমাৰ অঞ্চলৰ যিকেইটা সৰু সৰু ক্ষুদ্ৰ ল'ৰা ছোৱালীবিলাক আছে তেহেঁতৰ খাদ্যটো মিড ডে মিলটো ভাল কৰিব লাগে এইটোৱে আমি আবেদন জনাইছোঁ।